চাপৰি দিব লাগে জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম কেইবাৰ গলো মই তিনিবাৰৰ ওপৰ বুলি আপুনি পাব আৰু বেছি নাপাব প্ৰথমতে মই পৰিচয় কৰি লৈছোঁ নাম আৰম্ভ কৰিতে হয় ঘৰ জাৰপুৰীৰ অলপ দূৰত খানপাৰা গাঁৱত হয় মই ৰাজমিস্ত্ৰী কাম কৰোঁ আৰু বৰ্তমান ৰাজমিস্ত্ৰী কাম কৰিও আছোঁ আৰু তাৰে মাজতো বিজনেছ কৰি মই বৰ্তমান টেকনিকেল কোৱালিফাই হোৱা নাই গতিকে আমাৰ আপোনালোকৰ আশীৰ্বাদত আৰু আপোনালোকৰ আশীৰ্বাদত নিশ্চয় হ'ম আৰু মই যদি টেকনিকেল হওঁ আপোনালোক কি হ'ব মই যদি ৰাজমিস্ত্ৰী কাম কৰি টেকনিকেল হ'ব পাৰোঁ আপোনালোকে কি শিক্ষিত নহয় না অশিক্ষিত কিমানজন শিক্ষিত মানুহ নিজকে শিক্ষিত বুলি কিমানজনে ভাবে কিছুমানে নিজকে শিক্ষিত বুলি ভাবব নোৱাৰে নেকি তাৰমানে কি জানে লিখা পঢ়া একো নালাগে কাৰণ মোৰো লিখা পঢ়া নাই লিখা পঢ়া থাকিলে আছে বিজনেছ কৰিব পাৰি বুলি ভাবে বহুত মানুহে মিছা কথা লিখা পঢ়া নাথাকিলে যদি ইচ্ছা থাকে আৰচিএম বিজনেছ কৰিব পাৰি আৰু মোৰ গ্ৰেড গুৰু মোৰ আপলাইন মোৰ ঈশ্বৰ হয় যাক মই ঈশ্বৰৰূপে জ্ঞান কৰোঁ আৰু দীপু ছাৰ তেখেত আপোনালোকৰ মাজত উপস্থিত আছে তেখেতৰ কাৰণে এটা জোৰদাৰ হাত চাপৰি দিব আৰু মোৰ পৰিয়ালে লাগি থাকে ওচৰত নহয় তেখেত দুধনৈত থাকে দুধনৈ মাটিয়াত ঘৰ হয় আৰু তেখেতে আগতে বেলেগ বিজনেছ কৰি আছিল আৰু বিজনেছ কৰি আহি তেখেতৰ যিটো ভাৱধাৰা সেই ভাৱধাৰাবিলাক মই তেখেতৰ পৰা কাঢ়ি আনিছিলোঁ ফোন কৰি কথা পাতি আৰু তেখেতে ইমান কষ্টৰ মাজেৰে বিজনেছটো তেখেতে কি পাইছিল তেখেতৰ কথা মই নকওঁ কাৰণ তেখেতে ক'ব না মই ক'ব লাগিব নেকি মই নকওঁ সবিন ছাৰে ক'ব কাৰণ সবিন ছাৰ এনেকৈ এজন ব্যক্তি হয় কাৰণ তেখেতৰ যাই প্ৰগ্ৰেম চাই একবাৰ তেখেতে আনক বিজনেছ কৰাব পাৰিব নিজেতো কৰিবই আনকো কৰাব পাৰিব কিহৰ কাৰণে তেখেতৰ ইমান কষ্টৰ মাজেৰে বিজনেছটো কৰিছিল আৰু তেখেতৰ কষ্টটো মই উপলব্ধি কৰিছিলোঁ মই যদি এনেকুৱাকৈ কষ্ট কৰিব পাৰোঁ নিশ্চয় মই আগবাঢ়ি যাব পাৰিম আৰু তাৰ কাৰণে কি হয় আমাক মাৰ্কেটিং প্লেনটো লাগে এক নম্বৰতে মাৰ্কেটিং প্লেনটো যদি আমি জানিব পাৰোঁ আৰু যদি মানুহক ক'ব পাৰোঁ আৰু এনেকুৱা মাৰ্কেটিং প্লেন হয় এজন ডক্টৰেও নাজানে কিন্তু যিটো মাৰ্কেটিং প্লেন আমি জানো এজন ইঞ্জিনিয়াৰেও নাজানে আপোনালোকে যাবচোন চাব মাৰ্কেটিং প্লেনটো যেতিয়া আপুনি হাতেদি বহি দেখাব তেতিয়া সুধিব ছাৰ আপুনি এই মাৰ্কেটিং প্লেনটো জানিব পাৰে নেকি আগতে জানিছিল নেকি কোনো ডক্টৰ ইঞ্জিনিয়াৰে আমাৰ মাৰ্কেটিং প্লেনটো নাজানে বুলি ভাবে যদি শিকে জানিব যিয়ে নিশিকে সেই মাৰ্কেটিং প্লেনটো কায়ো নাজানে আমি কাম কৰোঁ নে নকৰোঁ কাম নকৰা মানুহ আছে নেকি ইয়াতে আমি কাম কিয় কৰোঁ পইচা লাগে পইচাৰ কাৰণে আমি কাম কৰোঁ হয় নে নহয় পইচাবিলাক আমি কি কৰোঁ খৰচ কৰোঁ কাৰণ খৰচ কৰাৰ কাৰণে আমি কি কৰোঁ পইচা ইনকাম কৰোঁ আৰু খৰচ কৰি কিনে ৰাহি হয় কি কৰোঁ LIC কৰোঁ ডিপজিট কৰোঁ হয় নে নহয় আৰু আমি কি কৰোঁ সেই খৰচটো আমি ক'ত থলোঁ বেংকত থলোঁ LIC থলোঁ আৰু বাকী ক'ত খৰচ কৰোঁ আমি মাৰ্কেটতে খৰচ কৰোঁ আমি হয় নে নহয় যদি আপোনালোকৰ নকয় মোৰ কথাটো নাই আপোনালোকে যদি মই কিবা কওঁ যদি অলপমান চাওঁ নাই তেতিয়াহ'লে মোক ক'ব ভাল লাগে ক'ব এটা জোৰদাৰ হাত চাপৰি ভাল লাগে আপোনালোকৰ এই মাৰ্কেট বিশ্বৰ দুই ধৰণৰ এখন হ'ল ট্ৰেডিশ্যনেল মাৰ্কেট এইখন পৰম্পৰা বজাৰ এই বজাৰখনত আমি টকা দিও প্ৰডাক্ট পাম আৰু কিবা পাওঁ নেকি একো নাপাওঁ যুগৰ পৰিৱৰ্তনৰ লগে লগে এখন বজাৰ আহিছে যাক আমি কওঁ ডাইৰেক্ট মাৰ্কেট আৰু এই বজাৰখনত কি কৰোঁ এই পুৰণি বজাৰখনৰ দৰে আমি টকা দিও প্ৰডাক্ট পাম আৰু ইণ্টাৰেষ্টিং কথা এই বজাৰখনত বজাৰ কৰিলে আমি এটা হেণ্ডচাম ইনকামো পাম এতিয়া এই দুয়োখন বজাৰৰ কথা যদি এজন বুঢ়ীয়া মানুহে গম পায় ক'ত বজাৰ কৰিব নিশ্চয় এই ডাইৰেক্ট মাৰ্কেটখনত বজাৰ কৰিব এইখন এখন নতুন বজাৰ এই নতুন বজাৰখনৰ কথা জনাৰ আগতে পুৰণি বজাৰখন কেনেকৈ চলি আছে আমি জানি লওঁ আমাক যদি কিবা এটা বস্তু লগা হয় আমি কোম্পানীত যাওঁ নেকি আমিতো নাযাওঁ আমি ক'ত যাওঁ ওচৰৰ দোকানখনত যাব হয় ৰিটেইলাৰ
আৰু যোৱাৰ লগে লগে এখেতে আমাক কি বুলি মাত দিয়ে কাস্টমাৰ আৰু এই ৰিটেইলাৰ আৰু কাস্টমাৰৰ মাজত যিটো সিস্টেম চলি আছে এই সিস্টেমটো এই ডাইৰেক্ট মাৰ্কেটখনে কি কৈ আছে ভুল পদ্ধতিত চলি থকা বুলি কৈ আছে কিয় কৈ আছে এনে ক'ব পাৰি নেকি আৰু এনেটো নকয় কাৰণ ওচৰৰ দোকানীজনে বস্তু নবনায় এখেতে হোলচেলাৰৰ পৰা হোলচেলাৰৰ নবনায় এখেতে ডিস্ট্ৰিবিউটৰৰ পৰা ডিস্ট্ৰিবিউটৰৰ নবনায় এখেতে সিএনএফ এজেন্সিৰ পৰা কেৰিং অফ ফৰেন এজেন্সিৰ পৰা আৰু এজেন্সি এনে কোম্পানীৰ পৰা এজেন্সি আৰু কোম্পানীৰ মাজত আৰু এটা ডিফাৰেন্স আছে যাক আমি কওঁ এড এজেন্সি এডভাৰ্টাইজ কোম্পানীয়ে যেতিয়া এটা প্ৰডাক্ট বনায় আমি কাস্টমাৰখিনি কেনেকৈ গম পাওঁ এডভাৰ্টাইজৰ জৰিয়তে আৰু এডভাৰ্টাইজ কাই দিয়ে যিবিলাকক আমি সিনেমাৰ এক্টৰ ভাল ভাল খেলুৱৈবিলাকে এডভাৰ্টাইজ দিয়ে আৰু তেখেতসকলৰ জৰিয়তে আমি কি কৰোঁ আমি প্ৰডাক্টবিলাক ব্যৱহাৰ কৰোঁ এই সিস্টেমটো কোম্পানীয়ে যদি নিজৰ লাভ লৈ 55 টকাত বস্তু এটা এৰি দিয়ে আমি ভৰিবলগীয়া হয় কিমান 100 টকা কিয় ভৰিবলগীয়া হয় কাৰণ মাজৰ যিটো 45% এই মাজৰ মানুহখিনিয়ে ভাগ বতৰা কৰি খাই আছে এই যিটো সিস্টেম চলি আছে এই সিস্টেমটো যদি আমি কাস্টমাৰখিনি নাথাকো সিস্টেমটো চলিব নেকি নচলে আৰু তাতে যদি কোম্পানীয়ে প্ৰডাক্টবিলাক নবনাই চলিব নেকি তথাপিও নচলে আমাৰ দৰকাৰী কোনি হয় কোম্পানীক লাগে কাস্টমাৰ আৰু কাস্টমাৰক লাগে কোম্পানী আৰু এই মাজৰ মানুহখিনি যদি নাথাকে এখন বজাৰ চলে না নচলে কেনেকৈ চলে কোম্পানীয়ে বনাব আৰু ডাইৰেক্ট আমাক দিব আৰু এই সিস্টেমটোকে কোৱা হয় ডাইৰেক্ট মাৰ্কেট আজি মই কোৱাৰ লগে লগে আপোনালোকে এই ওচৰৰ দোকানখন বাদ দি এই মাৰ্কেটখনত কিয় বজাৰ কৰিব আপোনালোকৰ প্ৰশ্ন হ'ব পাৰে মই উত্তৰ হিচাপে ক'ব বিচাৰোঁ যিটো মাজৰ 45% এই মাজৰ মানুহখিনিয়ে ভাগ বতৰা কৰি খাই আছিল এই 45%টো আমাক সিস্টেমৰ জৰিয়তে দি আছে আৰু তাৰ কাৰণে এই সিস্টেমটো কোৱা হয় ৰাইট কনসেপ্ট মাৰ্কেট বজাৰ কৰাৰ এটা শুদ্ধ পদ্ধতি আৰু শুদ্ধ পদ্ধতি হ'বই লাগিব আতি পূৰ্বৰ পৰা আমি ওচৰৰ দোকানখনত বজাৰ কৰি আছো আমি কিবা পাইছিলো নেকি আমি একো পোৱা নাই আৰু এই ডাইৰেক্ট মাৰ্কেটখনে কৈ আছে আপোনালোকে এই ডাইৰেক্ট মাৰ্কেটত বজাৰ কৰক 100 নহয় 200% গ্যাৰান্টি আছে এই 45% আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে পাব না নাপাব কাৰণ এটো কোনো কোম্পানীৰ নাম নহয় এটো সিস্টেমটোৰ নাম আমাৰ কোম্পানীৰ নাম হ'ল ফ্যাশন শুটিং প্ৰাইভেট লিমিটেড ৰাজস্থান ভিলৱাৰাত হয় ইণ্ডিয়ান কোম্পানী 1977 চনত ট্ৰেডিশনাল মাৰ্কেটত আছিল এই পুৰণি বজাৰখনত আছিল 77 2000 চনত ডাইৰেক্ট মাৰ্কেটত আহে এই ৰাইট কনসেপ্ট নাম লয় তাৰমানে ৰাইট কনসেপ্ট মানে কি কয় আমি কি কওঁ আৰচিএম বুলি কওঁ আৰু যদি আৰচিএম বুলি কওঁ মানুহবিলাকে কি কৰে মুখখন বেকাটা কৰি দিয়ে কাৰণ আৰচিএম সকলোৱে জানে কিন্তু আৰচিএম কি বস্তু আমি যদি মাৰ্কেটিং প্লেনটো দেখুৱাম তেতিয়া মানুহবিলাকে বুজি পায় আৰু সেই কাৰণে আমি কি কৰিব লাগে মানুহৰ ঘৰত যাই এই মাৰ্কেটিং প্লেনটো আমি কি কৰিব লাগে শেয়াৰ কৰিব লাগে হয় না নহয় এটো আমাৰ 2000 চনত কি আছিল এই ডাইৰেক্ট মাৰ্কেটত আহিছিল আৰচিএম নাম লৈ আৰু 2012 চনত স্টেট গভৰ্নমেন্টৰ গাইডলাইন পায় তাৰমানে এই ৰাজস্থান গভৰ্নমেন্টৰ গাইডলাইন পায় 2012 চনত 2016 চনত সেন্ট্রাল গভর্নমেন্টৰ গাইডলাইন পায় তাৰমানে ভাৰত চৰকাৰৰ আন্ডাৰত হয় আমাৰ কোম্পানীটো ইয়াতে কি আছে 500 সাইন্টিস্ট আছে যি আমাৰ প্ৰডাক্ট বিলাক ৰিসার্চ কৰি থাকে কি কৰে 500 সাইন্টিস্টে এই ইয়াতে কোম্পানীটো যেটো আছে না ইয়াতে 500 সাইন্টিস্টে কি কৰে ৰিসার্চ কৰি থাকে যাতে আমাৰ ডাইৰেক্ট প্ৰডাক্ট বিলাক যাতে আমাৰ প্ৰডাক্ট বিলাক বেয়া নাপায় আমাৰ কাস্টমাৰখিনি ইয়াতে কি আছে কোম্পানীৰ নিজা প্ৰডাক্ট বৰ্তমান 2000 আছে 2000 আমাৰ কোম্পানীৰ নিজা প্ৰডাক্ট আছে আৰু আহিবলগীয়া 22-23 ভিতৰত 1 লাখ প্ৰডাক্ট আহি আছে 1 লাখৰ ভিতৰত কি আছে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতিপুৱালৈ যি লাগে আমাৰ প্ৰত্যেকটো বস্তু কি পাব আমাৰে ডাইৰেক্ট মাৰ্কেটত পাব যেনে আমাৰ লাইনৰ বিল আমি সকলোৱে দেও না নেদো যদি লাইনৰ বিল দেও লাইনৰ যেটা ৰিচাৰ্জ আহিব সেই ৰিচাৰ্জ ভৰলা আমি লাইনৰ পোহৰ পালিও আমি বেংকত পইচা পাম যদি আমি মোবাইল রিচার্জ করা তাতেও পয়সা পাম যদি আমি ঘর বনাও আমার টাটা আমার লোক টাইডা ঘর কথা আলোচনা চলি আছে যদি টাটা আমার লোক টাইডা হয় আমি রড কিনিলেও পয়সা পাম সিমেন্ট কিনিলেও পয়সা পাম যদি বজাৰ আরে সোয়ানো তাতেও আমি বেংকত পয়সা পাম এই ডাইরেক্ট মার্কেটৰ মানুহবিলাক আহিব না নাহে
আজি আহিলে কি কয় এই RC মই আগৰ পৰা জানি যায় সকলে সেনেকে কয় কাৰণ সেইবিলাক মই ভোগ কৰি আহিছোঁ মোটামুটি 50ৰ ওপৰত আধাৰ বেছি মানুহে কি কয় আমাক RC আগৰ পৰা জানে কিন্তু কি জানে এই মাৰ্কেটিং প্লেনটো যদি আপোনালোকে দেখুৱাব নাজানে তেতিয়াহ'লে বিজনেছটো একো জানা নকয় যদি মাৰ্কেটিং প্লেনটো আমি তেখেতক আমি শ্বেয়াৰ কৰোঁ তেতিয়াহ'লে তেখেতে বুজি পাব না তাৰমানে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত কোম্পানীটো ষ্টেট গভৰ্ণমেণ্টে গাইডলাইন দিছিল 537 আছে আমাৰ প্ৰডাক্টবিলাক ৰিচাৰ্চ কৰাৰ কাৰণে এই কথাখিনি যদি আমি মানুহবিলাকক ক'ব আৰু গাঁৱৰ কি হ'ব আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে যেনেকুৱাকৈ এতিয়া বৰ্তমান আধাৰ কাৰ্ড সৰু বাচ্চাক লাগে নে নালাগে কিয় লাগে সৰু বাচ্চাক আধাৰ কাৰ্ড কিয় লাগে যদি সৰু বাচ্চাই আধাৰ কাৰ্ড কণ্ট্ৰল দোকানত নেদে তেতিয়াহ'লে চাউল নেদে এতিয়া কি কৰি আছে মানুহবিলাকে আধাৰ কাৰ্ড বাচ্চাবিলাকৰ মানে আছে নে নাই যদি আমাৰ RCM বিজনেছটো এটা সময়ত এনেকুৱা হ'ব যদি RCM বিজনেছ নকৰে তেতিয়াহ'লে কোনো হয়তো আমাৰ এই বেংকৰ যিবিলাক পইচা আমি দিয়া খাওঁতে পইচা পাম আৰু দিওঁতে পইচা পাম এই পইচা পোৱা কথাটো জানিলে মানুহবিলাকে জইন নিশ্চয় কৰিব আৰু কৰিলে কি হ'ব আপোনালোকে জইন কৰি আছে না বৰ্তমান আপোনালোকে কি কৰিব চকীত বহি লাইন লগাই থৈ দিব পাৰিব মানুহ এতিয়া আমাৰ ঘৰত কি কৰে জানে মোৰ ঘৰত মোটামুটি ডেইলি সপ্তাহত 2-3টা জমি এনেই আহে কিয় আহে কাৰণ মই এই মাৰ্কেটিং প্লেনটো আজি 6 বছৰ ধৰি মই মাৰ্কেটিং প্লেনটো মানুহক শ্বেয়াৰ কৰি আছোঁ যদি আপোনালোকে পৌনে বিজনেছ নহয় আজি ক'ব আজি মাৰ্কেটিং প্লেন দেখাব কালি প্ৰডাক্টৰ ওপৰত ক'ব গতিকে এনেকৈ কওঁতে কি হ'ব আপোনাৰ 2-3 বছৰৰ ভিতৰত কি হ'ব বিজনেছটো গ্ৰ'থ আৰম্ভ হ'ব না কিবা ভুল কৈ আছোঁ যদি এটা জোৰদাৰ আচ্ছা কৰিব লাগে তাৰমানে ভুল হোৱা নাই ঠিক আছে ইয়াতে তাৰমানে 22-23ৰ ভিতৰত 1 লাখ প্ৰডাক্ট আহিব যি প্ৰডাক্ট আমি চবখিনি প্ৰডাক্টে আমাৰ ইয়াতে পাম ভাল হ'ব নে বেয়া হ'ব নেকি যদি বেয়া হয় সঁচা কথা ক'ব বেয়া বুলি ক'ব আৰু যদি ভাল হয় সঁচা কথা ক'ব এটা জোৰদাৰ আচ্ছা কৰি লাগে আপোনালোকে কোম্পানীৰ যিটো প্ৰফাইল গম পালে না আমি কোম্পানীৰ কথা মানুহক কি কৰিব লাগিব জনাব লাগিব তাৰপিছত এই কোম্পানীটোক আহাৰ কথাটো আমি মানুহক ক'ব লাগিব কেনেকৈ কম কি লাগিব আহিলে 1 নম্বৰতে আমাক কি লাগিব পান কাৰ্ড 2 নম্বৰতে কি লাগিব বেংক একাউণ্ট আৰু 3 নম্বৰতে কি লাগিব ফটো এক কপি আৰু মিনিমাম 2000 টকাৰ প্ৰডাক্ট লাগিব আৰু 2000 টকাৰ প্ৰডাক্ট লোৱাৰ পিছত কি হ'ব আপুনি 8টা নম্বৰ পাব আৰু এই 8টা নম্বৰলৈ ভাৰতবৰ্ষত য'তে বজাৰ কৰে একে দামতে পাব ইয়েছ তাৰপিছত এই যেতিয়া জইন কৰাৰ পিছত আপোনালোকৰ লাভ কি হ'ব লাভটো সকলোকে লাগে 1 নম্বৰতে লাভ হ'ব আপোনালোকৰ 100% কোৱালিটি গ্যাৰান্টেড প্ৰডাক্ট পাব আমাৰ প্ৰডাক্টবিলাক 100% কোৱালিটি হয় 2 নম্বৰতে কি পাব MRP ৰ ওপৰত 10-20% আপুনি ডিসকাউন্ট পাব তাৰমানে লিখা দামতকৈ কিছুমান বস্তু 10% কিছুমান বস্তু 20% আৰু কিছুমান বস্তু 30% আপুনি কি লেছ পায় লিখা দামতকৈ কম পায় আৰু 3 নম্বৰতে আছে পাৰফৰমেন্স ইনসেন্টিভ 10-32% আৰু 32% যেতিয়া হয় এজন মানুহৰ ইনকাম আৰম্ভ হয় 20000 ৰ পৰা এবাগে 30000 লৈ আপুনি জইন কৰি 10% বেংকত পাব আৰু বিজনেছটো বাঢ়ি গৈ যেতিয়া 32% হয় আপোনাৰ ইনকাম 20 পৰা 30000 লৈ হোৱা আৰম্ভ হয় তাৰপাছত 4 নম্বৰতে আছে ৰয়েলিটি বোনাছ আৰম্ভ হয় 3% ৰ পৰা এবাগে 8% লৈ আৰু যেতিয়া 8% হয় এজন মানুহৰ ইনকাম আৰম্ভ হয় 25000 ৰ পৰা এবাগে 60000 লৈ রয়েলিটি এনেগত সম্মানজনক সার্ভিসে পায় রাইটার এবারে গায়কটা পায় আর আমার এই বিজনেসটো রয়েলিটির দরে সম্মান আর ইনকাম পাওয়া এটা রাস্তা হয় 5 নম্বরতে আছে টেকনিক্যাল বোনাস আরম্ভ হয় 1% এর পৰা 5% লৈ আর যেটা 5% হয় এজন মানুহৰ ইনকাম আরম্ভ হয় 40000 ৰ পৰা এবাগে আনলিমিটেড এনেকুৱা 32 85 45% আমাক এই সিস্টেমটো দি আছে বেয়া কৰি আছে নেকি বেয়াটো কৰা নাই আৰু যেদিন হওক মার্কেটিং প্লেনটো আপোনালোকে বুজি পাইছে না অলপ হলেও না নাই পোৱা যেদিন হওক মই আজি সময় নষ্ট নকৰোঁ কাৰণ মোক মার্কেটিং প্লেনটো দেখুৱাৰ কাৰণে আমাৰ কবিতা বাইদেউ মঞ্চত নিমন্ত্ৰণ দিছিল আৰু কবিতা বাইদেউ এটা